কুশল কোঁৱৰ আৰু ভাৰতৰ স্বাধীনতা আন্দোলন। আৰম্ভণি। ভাৰতৰ স্বাধীনতা আন্দোলন হৈছে এটা ঐতিহাসিক আৰু গৌৰৱময় সংগ্ৰাম যি ভাৰতবৰ্ষক ব্ৰিটিছ উপনিৱেশিক শাসনৰ পৰা মুক্ত কৰিছিল, য'ত আছিল হাজাৰ হাজাৰ দেশপ্ৰেমিকৰ দেশৰ প্ৰতি থকা ত্যাগৰ প্ৰমাণ। তাৰ ভিতৰত আছিল অসমৰ এজন বীৰ পুৰুষ কুশল কোঁৱৰ। তেওঁৰ সাহস, দেশপ্ৰেম আৰু নিস্বাৰ্থ সেৱাই প্ৰতিজন ভাৰতবাসীৰ মনত দেশপ্ৰেমৰ ভাৱ সদা জাগ্ৰত কৰি ৰাখিছে। প্ৰাথমিক জীৱন। 1905 চনৰ 21 মাৰ্চ তাৰিখে অসমৰ বৰ্তমান গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ বালিজানত কুশল কোঁৱৰৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল সোণাৰাম কোঁৱৰ আৰু মাতৃৰ নাম আছিল কনকেশ্বৰী কোঁৱৰ। 1919 চনৰ মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা অসহযোগ আন্দোলনৰ প্ৰভাৱ অসমতো পৰিছিল। মহাত্মা গান্ধীৰ অহিংসা আৰু সত্যাৰ ধাৰণাৰ দ্বাৰা কুশল কোঁৱৰে গভীৰভাৱে প্ৰভাৱিত হৈছিল, যিয়ে স্বাধীনতা আন্দোলনত তেওঁৰ ভৱিষ্যতৰ ভূমিকা নিশ্চিত কৰিছিল। বৈবাহিক জীৱন। 1929 চনত কুশল কোঁৱৰ জনৈক প্ৰেমানন্দ দুৱৰাৰ জীয়াৰী প্ৰভাৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ দুজন পুত্ৰ সন্তান আছিল, খগেন কোঁৱৰ আৰু নগেন কোঁৱৰ। স্বাধীনতা আন্দোলনত ভূমিকা। 1942 চনৰ ভাৰত্যাগ আন্দোলনত ব্ৰিটিছ চৰকাৰে ভাৰতবাসীৰ প্ৰতিবাদ দমন কৰাৰ চেষ্টা কৰিছিল। অসমৰ লোকসকলে দৃঢ়তাৰে ব্ৰিটিছৰ এই শাসনৰ বিৰোধিতা কৰিছিল। স্থানীয় কংগ্ৰেছ কমিটিৰ সভাপতি কুশল কোঁৱৰে অহিংস নীতিৰ জৰিয়তে স্বাধীনতা প্ৰতিহত কৰিবলৈ ৰাইজক একত্ৰিত কৰিছিল। গ্ৰেপ্তাৰ আৰু বলিদান। 1942 চনৰ 10 অক্টোবৰত শংকৰ বৰুৱা, সুৰেন ফুকন আৰু বৈকুণ্ঠ সিংহৰ নেতৃত্বত পুৱতি নিশা কিছুমান লোকে গোলাঘাট জিলাৰ সৰুপথাৰৰ চাংপোলৰ ওচৰত ৰেলপথৰ কেইটামান চিৰি আঁতৰাই পেলাইছিল। তাৰ ফলত এখন সামৰিক ৰেল কক্ষচ্যুত হৈ বহুতো ব্ৰিটিছ আৰু আমেৰিকান সৈন্যই প্ৰাণ হেৰুৱাইছিল। এই দুৰ্ঘটনাৰ বাবে ব্ৰিটিছ সেনাই অঞ্চলটোৰ নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ চলাইছিল। শেষত কুশল কোঁৱৰকে ৰেল ধ্বংসৰ মূল ষড়যন্ত্ৰকাৰী বুলি অভিযোগ কৰি 1942 চনৰ 5 নৱেম্বৰত গোলাঘাটৰ পৰা ধৰি আনি যোৰহাটৰ কাৰাগাৰত ৰাখিছিল। 1943 চনৰ 11 ফেব্ৰুৱাৰীত ইংৰাজ চৰকাৰৰ অধ্যাদেশ 111, 1942 আৰু শাখা 109(1) পি.চি.ৰ দ্বাৰা সেই সময়ৰ শিৱসাগৰ জিলাৰ উপায়ুক্ত মিষ্টাৰ এণ্ড্ৰু কেম্পবেল হাম্ফ্ৰিক বিশেষ ক্ষমতা প্ৰদান কৰি গোলাঘাট লোকেল বোৰ্ড কাৰ্যালয়ত কুশল কোঁৱৰৰ বিচাৰ হয়। আদালতত তেওঁক দোষী সাব্যস্ত কৰি ফাঁচি দি মৃত্যুদণ্ড দিবলৈ আদেশ দিছিল। আদালতৰ ৰায় শুনিও কুশল কোঁৱৰে কোনো প্ৰতিবাদ কৰা নাছিল। বৰঞ্চ শেষবাৰৰ বাবে তেওঁক সাক্ষাৎ কৰিবলৈ যোৱা পত্নীক কৈছিল যে তেওঁ গৌৰৱান্বিত যে ঈশ্বৰে তেওঁক দেশৰ বাবে সৰ্বোচ্চ বলিদান দিয়া হাজাৰ হাজাৰ বন্দীৰ ভিতৰত একমাত্ৰ ব্যক্তি হ'বলৈ বাছনি কৰিছে। 1943 চনৰ 15 জুনৰ পুৱা কুশল কোঁৱৰক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচি দিয়া হয়। সামৰণি। মহাত্মা গান্ধীৰ গান্ধীবাদী নীতিৰে আদৰ্শিত হোৱা কুশল কোঁৱৰে দেশৰ হকে দিয়া এই বলিদানে ভাৰতৰ স্বাধীনতা আন্দোলনক অধিক তীব্ৰতৰ কৰি তুলিছিল। দেশৰ প্ৰতি থকা এই নিস্বাৰ্থ ত্যাগৰ বাবে কুশল কোঁৱৰ আজীৱন অমৰ হৈ থাকিব।